Good morning everyone. মোৰ নতুন এটা ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই মাৰ্কেটিং কৰিব গৈ আছোঁ। কাইলৈ জ্যোতিভাগৰ বিয়া, তো সৰু সুৰা এটা গিফ্ট আনিবলৈ। ভিডিঅ'টো চাই থাকিব। আপুনি এটা কওকচোন কি কৰিলে হ'ব? হেৰি কি বুলি কয়, ৰ'ব। তো দেখা পাইছে এইফালে ফটো ফ্ৰেম আৰু এনেকৈ মই নিজে ফটো এডিট কৰি দিছিলোঁ আৰু ইভাগে ফটো নাছিলে বাবে এইখনে মই দিম। কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰি জনাব। এইফালে দাদাই পেকিং কৰি দি আছে গিফ্টটো, এইফালে চাব পাৰে। আচলতে বিয়া কাইলৈ আছে, আজি মই এইবিলাক ৰেডি কৰি দিছোঁ। আজি হলিডে, হোলি হয়, মানে কালি ৰাতিপুৱা যাব লাগিব বাবে আজি মই ৰেডি কৰি থৈ দিছোঁ। বঢ়াব লাগিব এনেই। গিফ্ট ৰেডি। কেনেকুৱা লাগিছে চোৱাচোন পেকিংটো? ভাল লাগিছে ন? তো বিয়ালৈ বুলি নেক্সট ডে ওলাই আহিলোঁ। আজি মোৰ লগত কোন যাব আপোনালোকক দেখাই আছোঁ। আগৰ ভিডিঅ'ত দেখা পাইছিলে, কোন হয় দেখাই আছোঁ ৰ'ব। দেখা পাইছে আমাৰ মৰমৰ বিজু অৰুণাচলৰ পৰা আহি আছে। আমি দুজনীয়ে মাজে মাজে লগ হৈ থাকোঁ আৰু গৈ থাকোঁ। আৰু এয়া হোটেলৰ ৰেষ্ট লৈ অলপ ব্ৰেকফাষ্ট কৰি লৈছোঁ। এয়া আমাৰ কইনাৰ ওপৰত আজি আমাৰ জ্যোতি। এয়া চাব পাৰে মৰ্ণিং এবাৰ গা ধোৱা হৈছে আৰু এবাৰ ছেকেণ্ড টাইম গা ধুৱাইছে। এইফালে নিয়ম নীতিবিলাক কৰি আছে, এইফালে চাব পাৰে। কইনাক গা ধুৱাই থকা হৈছে। চবেই গা ধোৱাৰ সময়তো এনেকৈ প্ৰেজেণ্ট দিয়ে আৰু তেনেকৈও দিছে চবেই গা ধোৱাৰ সময়ত। আৰু ঘৰৰ পৰিয়ালখিনি চবেই ফূৰ্তি কৰে আৰু নাচিছে চবেই, মাহ হালধি সানিছে। ফূৰ্তিও লাগে, দুখো লাগে আৰু ছোৱালীৰ জীৱন। এইফালে দৰা ঘৰৰ পৰা মানুহ আহিছে, জোৰোণ দিয়া আহিছে আৰু ফাইনেল লুকছটো আপোনালোকক দেখাই আছোঁ।
কইনাৰ সখীয়েক ন এতিয়া কোৱাচোন কেইবছৰ ভাল পালা কেইবছৰ ৰিলেশ্যনত থাকে আজি বিয়া সোমাইছে কোৱাচোন 7 বছৰ ৱাও ফিলিংছটো কোৱাচোন হেপি ফিলিংছ হেপি নে ৱাও ভিডিঅ' কল কৰিলে নাপাব নাই হা দৰাত ভিডিঅ' কল কৰিছে নাই নাই কৰা মই কৰি দিওঁ নি হা আলনাটো বেয়াকে উঠিছে আলনাটো নহ'লে এইফালে হচোন এই বস্তুখিনি পেলাই সেইডোখৰলে দেখাই দিছে এটা এইফালে আমাৰ কইনাৰ বাবে আনি থোৱা বস্তু ছেপাৰেটকৈ ৰখা হৈছে আৰু আমাৰ এইফালে কইনা বহি আছে কইনাৰ লগত সখীয়েক আৰু মই ভিডিঅ'গ্ৰাফাৰ আৰু এইফালে আলহী বহি আছে লগতে মোক ভিডিঅ' কৰি দিয়া মানুহ নাই অকলে অকলে ভিডিঅ' কৰি আছোঁ এইফালে ওপৰত চাব পাৰি কিমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে ফাইনেলি এবাৰ মই কইনাৰ লগত শ্ল' মোশ্যন ভিডিঅ' এটা বনালোঁ ইমান ক্লিয়াৰ অহা নাই বাট ট্ৰাই কৰিছোঁ টোপনি ধৰিছে নি টোপনি ধৰিছে এয়া আমাৰ ভাত খোৱা টাইমত অলপমান ভিডিঅ' মই উঠাইছোঁ এয়া মাছেদি খোৱা হৈছে ইয়াৰ লগতে ভণ্টি এজনী বহি লৈছে খালি আমাৰ বিজু তো আমি ভাতটো খাই লওঁ Your last moment कैसे लग रहा है? Happy, not sad, अच्छा लग रहा है। थोड़ा हंस लो आज दिल खुश के फिर से बोल रहा है हैप्पी मैरिड लाइफ हैप्पी मैरिड लाइफ बहुत मिस करेगा बहुत ज़्यादा आई मिस यू